বটদ্ৰৱাত পঞ্চায়ত সভানেত্ৰীৰ লুণ্ঠনৰাজ। দুগ্ধ উন্নয়নৰ ভুৱা আঁচনিৰ নামত লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ ৰাইজৰ। পঞ্চায়ত সভানেত্ৰীৰ এনে কাণ্ডত নীৰৱ ভূমিকা বিধায়িকা আঙুৰলতা ডেকাৰ। চৰকাৰৰ অভিলাষী আঁচনিক ক্ষিৰতিকাইত পৰিণত কৰিছে বটদ্ৰৱাৰ এগৰাকী পঞ্চায়ত সভানেত্ৰীয়ে। ভুৱা আঁচনিৰ নামত দুখীয়া ৰাইজৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰিছে লাখ লাখ টকা। বিধায়িকা আঙুৰলতাৰ ঘনিষ্ঠ হোৱা বাবেই পঞ্চায়ত প্ৰতিনিধিয়ে কেৰেপ নকৰে সাধাৰণ লোকক। এই ঘটনা সংঘটিত হৈছে বটদ্ৰৱা সত্ৰগাঁও পঞ্চায়তত। পঞ্চায়তৰ সভানেত্ৰী নমিতা হাজৰিকা আৰু তেওঁৰ স্বামী লোকনাথ বৰাই চৰকাৰৰ অভিলাষী আঁচনিৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ ভুক্তভোগী ৰাইজৰ। বটদ্ৰৱা সত্ৰৰ পঞ্চায়ত প্ৰেচিডেণ্টৰ থ্ৰুৱেদি এই বৰ্ণসংকৰ গাইৰ মানে এটা আঁচনি আহিছিলে। সেইটো হেৰিয়ত আমি ফৰ্ম আনিলোঁ, আনি কৰি পেলাই ফিল আপ কৰিলোঁ। ফৰ্মবিলাক ক'ৰ পৰা আনিছিলে? ফৰ্ম তেওঁলোকে গুৱাহাটীৰ পৰা আনিছোঁ বুলি কৈছে। তাৰ বাবদ আমি ৩,০০০ টকা দিবলগীয়া হৈছিলে। জমা দিলোঁ, দিয়াৰ পিছত আপোনালোকে কাক জমা দিছিলে? আমি প্ৰেচিডেণ্টৰ হাততে দিছিলোঁ। তাৰ পৰা দ্বিতীয় এখন ফৰ্ম আহিলে। সেই ফৰ্মখন মানে জমা দিওঁতে আকৌ পইচা মানে দিবলগীয়া হ'ল। আপোনালোকে পইচা কাক জমা দিছিলে? আমি প্ৰেচিডেণ্টৰ হাততে দিছিলোঁ। পইচা প্ৰেচিডেণ্টে খুজিছিলে আপোনালোকক? কিমান দিব লাগিব বুলি কৈছিলে? মানে প্ৰথমতে কথা আছিলে যে টকা ৩,০০০ দিলে হ'ব, বাকীটো মানে গৰু যেতিয়া আনিব বাকী ৭,০০০ তেতিয়া দিব লাগিব বুলি কৈছিলে। দুগ্ধ উন্নয়ন আঁচনিৰ অধীনত ডেইৰী ফাৰ্ম দিয়াৰ নামত ভুৱা প্ৰপত্ৰ ছপা কৰি সভানেত্ৰীগৰাকীয়ে সংগ্ৰহ কৰিছিল ৪ৰ পৰা ৫,০০০ টকা। কেৱল এয়াই নহয়, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, উজ্জ্বলা আঁচনি আৰু কৃষকৰ অনুদানৰ নামতো ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ এইগৰাকী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে। কৃষকৰ অনুদান ২,০০০ টকাকৈ অনুদান দিয়ে, তাতো প্ৰায় ২০০ টকাকৈ তেওঁ কমিশ্যন খাইছে। তেওঁ উজ্জ্বলা যি আঁচনি, সেই আঁচনিৰ নামতো তেওঁ গেছসমূহ তেওঁ ঘৰৰ পৰা বিতৰণ কৰি তাৰতো তেওঁ কমিশ্যন সংগ্ৰহ কৰিছে। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা নামতো তেওঁ ঘৰৰ পৰা পইচা সংগ্ৰহ কৰিছে। তেওঁ ঘৰৰ ID নম্বৰ দিম বুলিও তেওঁ প্ৰতি ঘৰ মানুহৰ পৰা ২০০ টকাকৈ সংগ্ৰহ কৰিছে। ইপিনে ধন সংগ্ৰহ কৰা ৬ মাহ পাৰ হৈ যোৱাৰ পাছতো ৰাইজে কোনো অনুদান লাভ নকৰাত জাঙুৰ খাই উঠিছে ভুক্তভোগী ৰাইজ। ভুৱা বুলি তেখেতসকলে আমাক কৈছে। কোনে কৈছে আপোনালোকক ভুৱা বুলি? ডাইৰেক্টৰ, জইণ্ট ডাইৰেক্টৰ তেখেতে কৈছে। গতিকে এইটো আচল ফৰ্ম এইখনহে, এইখন ফৰ্ম আচল নহয়। আমাক সেইটো কথা কৈছে। কিন্তু ঠিক আছে ছাৰ, আপুনি কৈছে আমি বাৰু মানিছোঁ, কিন্তু আমিতো এইবিলাকত অনভিজ্ঞ, আমিতো একো নাজানো। আমাৰ খুদ প্ৰেচিডেণ্টে দিছে, হেৰিয়াৰ পৰা আহিছে, গতিকে সেইটোততো আমি বিশেষ জানিবলগীয়া কথা একো নাই। গতিকে অফিচিয়েলি যিবিলাক কাম তেখেতসকলে কৰিব, গতিকে আমি ফৰ্মখন ফিল আপহে কৰিব লাগে। এতিয়া সম্পূৰ্ণ ভুৱা নেকি? সম্পূৰ্ণ ভুৱা নেকি? ভুৱা নেকি মানে এতিয়া ভুৱা নেকিটো মই এতিয়া আপোনাক ডেফিনেট দিব নোৱাৰিম। কিয় নোৱাৰিম? যিহেতু এতিয়া অফিচে কৈছে, কিন্তু আমি ভুৱাই নে আচলে নে তেওঁলোকে এইটো তদন্ত কৰি। যিহেতু এজন জনপ্ৰতিনিধি। এই সন্দৰ্ভত ভুক্তভোগী ৰাইজে স্থানীয় বিধায়িকা আঙুৰলতা ডেকা আৰু সংশ্লিষ্ট বিভাগক লিখিত অভিযোগ দাখিল কৰে যদিও এই পৰ্যন্ত কোনো সঁহাৰি লাভ কৰা নাই। মুঠৰ ওপৰত সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধায়িকা আঙুৰলতাক দাবী জনাইছে ভুক্তভোগী ৰাইজে। বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট, ETV ভাৰত অসম।